Hello student, আজি এই ভিডিওটো ডিসকাস কৰিম ক্লাস 10 ইংলিশ এ লেটার টু গড ফার্স্ট চ্যাপ্টারটোৰ কোশ্চেন আনসার। গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ। আমি সিৰিয়ালি যাম ফাৰ্ষ্টত পেজ নাম্বাৰ 5ত থকা কোশ্চেনখিনি ডিসকাস কৰিম। 1 নম্বৰ কোশ্চেন, হোৱাট ডিড লেঞ্চো হোপ ফৰ? লেঞ্চোই কি আশা কৰিছিল? এনসার, লেঞ্চো হোপ ফৰ ৰেইন আৰ দ্য অনলি থিংস দ্যাট আৰ ফিল্ড অফ ৰিপ কৰ্ন নিডেড এছ এ শাৱাৰ। লেঞ্চোই বৰষুণৰ বাবে আশা কৰি আছিল যিটো তাৰ খেতি কৰাৰ বাবে খুবেই প্ৰয়োজন আছিল। 2 number question, where did Lancho say the rain crops were like new coins? লেঞ্চোই বৰষুণৰ টোপোলাবোৰক কিয় নতুন পইচাৰ লগত তুলনা কৰিছিল? এনসার, লেঞ্চো crops were ready for harvest, however they record a good downpour. Before harvesting, after a downpour, he could sell the harvest and get money. That is why he compared the rain crops to new coins. ইয়াৰ মিনিংটো হ'ব, বৰষুণৰ টোপালবোৰ লেঞ্চৰ বাবে নতুন পইচাৰ দৰে আছিল কিয়নো ই তেখেতৰ খেতিডৰাক সমৃদ্ধিশালী কৰাৰ সপোন দেখাইছিল। 3 number question, how did rain change? What happens to Lancho's fields? বৰষুণ কিদৰে হলনি হৈছিল? ই লেঞ্চৰ খেতিডৰালৈ কি পৰিৱৰ্তন আনিছিল? Answer, the rain was pouring down but suddenly a strong wind began to blow and very large hailstones began to fall along with rain. The hail rained on the valley for an hour. His field was completely destroyed because of the hail. ইয়াৰ মিনিংটো হ'ব, নতুন আশা কঢ়িয়াই অনা বৰষুণজাকে হঠাতে শিলাবৃষ্টিলৈ পৰিৱৰ্তন হ'ল। তীব্ৰ বতাহে তথা ডাঙৰ শিল পৰিব ধৰিলে বৰষুণৰ সৈতে, যাৰ ফলত লেঞ্চৰ পথাৰখনৰ খেতিডৰা সম্পূৰ্ণৰূপে নষ্ট হৈ থাকিল। 4 number question, what were Lancho's feelings when the hail stopped? ধুমুহা শেষ হোৱা পাছত লেঞ্চৰ কেনেকুৱা অনুভৱ হৈছিল? এনসার, Lancho's heart broke into pieces in distress. He thought they would die of starvation that years as the hailstone destroyed his harvest. ধুমুহা শেষ হোৱাৰ পাছত লেঞ্চৰ অনুভৱ হৈছিল ই সকলো ধ্বংস কৰি পেলাইছে। পেজ নাম্বাৰ 5ত এইখিনি কোশ্চেন আছিল। এতিয়া আমি ডিসকাস কৰিম পেজ নাম্বাৰ 6ত থকা কোশ্চেনখিনি। 1 নম্বৰ কোশ্চেন, হু আৰু হোৱাট ডিড লেঞ্চো হেভ ফেইথ ইন? হোৱাট ডিড হি ডু? লেঞ্চোই কিহৰ ওপৰত বিশ্বাস ৰাখিছিল আৰু তেওঁ কি কৰিছিল? এনসার, লেঞ্চো হ্যাড এ ফেইথ ইন গড. হি বিলিভড দ্যাট গড আই স এভরিথিং. হি রোট এ লেটার টু গড টু সেন্ড হিম 100 pesos to sow new seed in his field. লেঞ্চৰ ভগৱানৰ ওপৰত অগাধ বিশ্বাস আছিল। তেওঁ বিশ্বাস কৰিছিল যে ভগৱানে সকলোকে দেখি থাকে আৰু সকলৰ মনৰ ভিতৰখনো পঢ়িব পাৰে। সেইবাবে সি ভগৱানৰ ওপৰত 100 টকা বিচাৰি চিঠি লিখিছিল যাতে পুনৰ খেতি আৰম্ভ কৰিব পাৰে। 2 নম্বৰ কোশ্চেন, হু ৰিড দ্য লেটাৰ? চিঠিখন কোনে পঢ়িছিল? এনসার, দ্য পোস্টমাস্টার রিড দ্য লেটার. চিঠিখন পোস্টমাস্টারজনে পঢ়িছিল। 3 নম্বৰ কোশ্চেন, হোৱাট ডিড দ্য পোস্টমাস্টার ডু দেন? পোস্টমাস্টারজনে কি কৰিছিল? এনসার, দ্য পোস্টমাস্টার ওয়াজ এ জেনারিয়াস ম্যান. হি ডিসাইড টু কিপ লেঞ্চো ফেইথ ইন গড. ইনটেক দ্য দেয়ারফর কালেক্ট 70 pesos ফ্রম হিজ এমপ্লয়িজ এণ্ড সেন্ড দ্য মানি টু লেঞ্চো. ভগৱানৰ হৈ পোস্টমাস্টারজনে লেঞ্চৰ বাবে পইচা পঠাইছিল। লেঞ্চোই ভগৱানৰ নামত এখন চিঠি লিখিছিল পইচা বিচাৰি। সেইবাবে পোস্টমাস্টারজনে লেঞ্চৰ বিশ্বাস অটুট ৰাখিবৰ বাবে নিজে পইচা কটাই লেঞ্চলৈ পঠিয়াইছিল। পেজ নাম্বাৰ 6ত এই তিনিটা কোশ্চেনে আছিল। এতিয়া আমি ডিসকাস কৰিম পেজ নাম্বাৰ 7ৰ দুটা কোশ্চেন আছে। 1 নম্বৰ কোশ্চেন, ওয়াজ লেঞ্চো সারপ্রাইজ টু ফাইন্ড এ লেটার ফর হিম উইথ মানি ইন ইট? লেঞ্চোই চিঠি হয়তো পইচা লাভ কৰি আচৰিত অনুভৱ কৰিছিল নেকি? এনসার, no, Lancho was not surprised to find letter for him with money in it because he had full faith in God. He knew that God saw everything even in one's conscience. নাই, লেঞ্চোই চিঠিখনৰ সৈতে পইচা লাভ কৰি কোনো আচৰিত হোৱা নাছিল কিয়নো তেওঁৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। তেওঁ জানিছিল যে ভগৱানে সকলোৰে মনৰ ভিতৰৰ দুৰৱস্থা বুজি পায়। 2 নম্বৰ কোশ্চেন, হোৱাট মেড হিম এংগ্ৰি? লেঞ্চোৰ কি কথাত খং উঠিছিল? এনসার, Lancho asked for 100 pesos from God, but God sent him only 70 pesos. It was not good on God's part. This made him angry. লেঞ্চোই ভগৱানৰ পৰা 100 টকা বিচাৰিছিল কিন্তু ভগৱানে মাত্ৰ 70 টকা দিছিল, যিটো ভগৱানৰ ক্ষেত্ৰত অসম্ভৱ হয়। এইটো কথাত লেঞ্চৰ খং উঠিছিল। পেজ নাম্বাৰ 7ৰ এই দুটা কোশ্চেন হৈ গ'ল। এতিয়া বাকী থাকিল টেক্সৰখিনি। টেক্সৰ এই 4টা কোশ্চেনৰ ভিতৰত ইমান ইম্পৰ্টেণ্ট নহয়। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে, মই 2 নম্বৰটো দি আছোঁ। 2 নম্বৰ কোশ্চেন, where does the postmaster send money to Lancho? Where does he sign the letter God? পোস্টমাষ্টাৰজনে লেঞ্চলৈ কিয় পইচা পঠাইছিল? তেওঁ কিয় চিঠিখনত ভগৱানৰ নামত স্বাক্ষৰ কৰি দিছিল? এনসার, পোস্টমাষ্টাৰ মুভড বাই লেঞ্চো ডিপ ফেইথ ইন গড, so him decide to send money to Lancho. Moreover, the postmaster did not want to shake Lancho faith in God, so the sign the letter as God. ইয়াৰ মিনিংটো হ'ব, পোস্টমাষ্টাৰজনে কেতিয়াও বিচৰা নাছিল যে লেঞ্চৰ ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি যাওক, বৰঞ্চ তেওঁ লেঞ্চৰ ভগৱানৰ ওপৰত থকা অগাধ বিশ্বাসক লৈ তেওঁ গৌৰৱ অনুভৱ কৰিছিল। সেইবাবে তেওঁ লেঞ্চৰ বাবে চিঠিখন লিখি পঠাওঁতে ভগৱানৰ নাম দি স্বাক্ষৰ কৰি দিছিল।
কিয়নো তেনে নকৰা হ'লে লেন্সৰ হয়তো ভগৱানৰ ওপৰৰ পৰা বিশ্বাসটো উঠি গ'ল হয়। এইখিনি আছিল আজিৰ ভিডিঅ'ত। তোমালোকে কুৱেশ্যন এনচাৰখিনি লিখি লোৱা। মই বহুত শ্বৰ্টকৈ এনচাৰখিনি লিখি দিছোঁ। আৰু যিসকলে এইবাৰ ক্লাছ 10ত উঠিছে তোমালোকে আজিজুল এডুকেশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা, কাৰণ এই চেনেলৰ যোগেদি ক্লাছ 10ৰ যিকোনো ধৰণৰ হেল্পফুল ভিডিঅ' পাই থাকিবা। গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিয়া।